তো অনটো ফাংশন সার্জেক্টিভ ফাংশন অর্থাৎ আস্বাদক ফলন তো ইয়াৰ ওপৰত আমি অলপ আলোচনা কৰি চাওঁ প্ৰথমতে আমি ডেফিনিশনটো চাওঁ এটা ফলন f a to b ক আস্বাদক বোলে যদি f ৰ অধীনত b ৰ প্ৰতিটো মূলই ক্যাপিটেল a ৰ কোনো মূলৰ প্ৰতিবিম্ব অৰ্থাৎ সহক্ষেত্ৰ b বুলি ক'লে সহক্ষেত্ৰৰ প্ৰতিটো মূলই আদি ক্ষেত্ৰৰ কোনোবা নহয় কোনোবা মূলৰ প্ৰতিবিম্ব হ'ব লাগিব অৰ্থাৎ সহক্ষেত্ৰত থকা প্ৰতিটো মূলই প্ৰতিবিম্ব কোনো এটা মূল ৰৈ যাব নোৱাৰে প্ৰতিবিম্ব নোহোৱা হয় তো সহক্ষেত্ৰ ইজুকলটো পৰিসৰ তো আমি ফিগাৰত চাই লওঁ এটো আমাৰ f ফলনটো আছে a ৰ পৰা b লৈকে সাপোজ a ত আছে abc b ত আছে pq এতিয়া যদি এই ফলনটো আস্বাদক হ'ব লাগে তেতিয়া হলে p আৰু q যেটো আমাৰ সহক্ষেত্ৰ দ্বিতীয় সংগতিটোৰ ওপৰত গুৰুত্ব বেছি তো p আৰু q এই দুয়োটাই কোনোবা নহয় কোনোবাৰ প্ৰতিবিম্ব হ'ব লাগিব তো আমি দেখিলো যে প্ৰতিবিম্ব হৈ আছে তো এতিয়া যদি এনেকুৱা হয় যে p আৰু q জড়িত হ'ল কিন্তু r এ জড়িত নহল তেতিয়া হলে এটো আস্বাদক নহব কাৰণ আমাৰ ডেফিনেশনত আছিল সহক্ষেত্ৰত থকা প্ৰতিটো মূলই প্ৰতিবিম্ব হ'ব লাগিব তো এইটো ফলনক আমি আস্বাদক ফলন বুলি নকওঁ এতিয়া এটা উদাহৰণ লোৱা যাওক সাপোজ f a আছে n ৰ পৰা z লৈ অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ সংগতিৰ পৰা অখণ্ড সংখ্যাৰ সংগতিলৈ এটা ফলন যাতে fx মানে আমাক এইটো দিয়া আছে 2x + 3 এইটো বিভিন্ন ধৰণৰ দিয়া থাকিব আমি জাস্ট এটা एग्जांपल হে লৈছো 2x + 3 তো এতিয়া যদি কৈ দিও যে y = fx অৰ্থাৎ f ফলনটোত x ৰ প্ৰতিবিম্বটো হৈছে y ইয়াতে আৰু এটা কথা আমি মাইন্ড কৰিম যে y আছে দ্বিতীয়টো সংগতিত আৰু x এ আছে প্ৰথমটো সংগতিত এইটো ধৰা হয় তেনেকুৱা ধৰণে যে x এ থাকে প্ৰথমটোত y এ থাকে দ্বিতীয়টোত এতিয়া আমি y = fx বুলি কওঁতে fx আমাৰ প্ৰশ্নত দিয়া আছে গতিকে fx ৰ ঠাইত আমি লিখি দিলো 2x + 3 এইখিনি লিখাৰ পিছত আমাৰ কাম হ'ব যে x = কি হয় হেতু উলিয়াব লাগে যেনেকে নহওক তো আমি ক্যালকুলেশন কৰি পেলাই গম পালো যে x = হ'ব y - 3 / 2 এতিয়া আমি y ৰ ঠাইত কিছুমান ভ্যালু পুট কৰিম এটা দুটাকৈ ভ্যালু পুট কৰি যাম যদি সমস্যা নহয় আমি 4-5টাৰ পিছত এৰি দিম তো আমি এতিয়া y ৰ ঠাইত কিছুমান ভ্যালু পুট কৰিম সেই ভ্যালু বিলাক আহিব দ্বিতীয় সংগতিটো এটো আকৌ এবাৰ ক'লো যে y থাকে দ্বিতীয়টোত x এ থাকে প্ৰথমটোত তো আমি দ্বিতীয় সংগতি অৰ্থাৎ অখণ্ড সংখ্যাৰ সংগতিৰ পৰা দুই এটাকৈ ভ্যালু আমি ইয়াতে পুট কৰি চাম y ৰ ঠাইত তো y = সে 1 পুট কৰিলো তো যদি আমাৰ যেটো ফৰ্মুলা পালো তাতে y = 1 পুট কৰি দিও আমি পাম x = 1 - 3/2 অৰ্থাৎ x ৰ ভ্যালু হৈ যাব -1 কিন্তু -1 এ স্বাভাৱিক সংখ্যা নহয় তো এইখিনি আমি ডায়াগ্ৰামত এনেকৈ ক'ব পাৰো যে আমি ধৰিছিলো y = 1 আৰু পাই গলো x = -1 কিন্তু -1 এ স্বাভাৱিক সংখ্যাৰ সংগতিত নাথাকে অৰ্থাৎ আমি এনেকুৱা ধৰণে কাৰ চিন্তা নি পেলাই প্ৰতিবিম্ব বুলি ক'ব নোৱাৰো যেহেতু -1 নাথাকে গতিকে 1 এ প্ৰতিবিম্ব নহব নোৱাৰে কোনো মূলৰ প্ৰতিবিম্ব নহব এটো ৰৈ যাব তো আমি আগতে ডেফিনেশনত কৈছো যে যদি কোনোবা এটা মূল প্ৰতিবিম্ব নোহোৱাকৈ ৰৈ যায় তেতিয়া হলে সহক্ষেত্ৰৰ ক্ষেত্ৰত তেতিয়া হলে হেতু ফলনক আমি আস্বাদক ফলন বুলি ক'ব নোৱাৰিম তো আমি স্টেটমেন্টটো দিব পাৰো যে f ফলনটো আস্বাদক ফলন নহয় ধন্যবাদ